গুৰুৰ এটা সন্মান আছে বুলি আমি তাক এইটো পিছতো কৰিবলৈ বিচৰা নাই নমসা কৰিবলৈ বিচাৰিছো আপোনাক যদি ভাবে বৰ্তমান আমিতো আৰু এইটো নোহোৱাটো আমি একো নাই আমিতো মৰা নাই মই হেজাৰ কম মই কম আমাৰ সদস্য কম মৰা নাই সেই কথাটো ময়ো জানো কাৰণ আপুনি এবাৰ মুখৰ পৰা ভাষ্য যেতিয়া না বুলি ক'লেতো সেইটোতো কেতিয়াও হা বুলি কেতিয়াও নহয় আগতো মই পাই আহিছোঁ কিন্তু না কিন্তু যোনবিলাক আমাৰ লগত মানে আপোনাৰ তথ্যমতে আমাৰ মিলা নাছিলে তো সেই ক্ষেত্ৰতহে মই সেইকাৰণে বাতিয়া দি আছিলোঁ ধৰক মানে মানে ধৰক ছুইচাইড নোটৰ কথাটো আহি গ'ল আপোনাৰ ধৰক আপুনি প্ৰথমতে ছুইচাইড নোটৰ কথাটো দিলে তাততো ছুইচাইডৰ কোনো উল্লেখ নাছিলে সেইটো কথাত মই আকৌ এটা বাদ দিলোঁ না তাত হয়তো কেইটামান বাক্য আৰু লিখিলে হয় কিন্তু এখনতো ভুল কৰাৰ কোনোবা স্বীকাৰ মানে মাফ খুজিবলৈ আচ্ছা এই কথাটোৱে মানুহ সময় নাইতো হৈছিলে ঘটনাটো কেতিয়া কোন সময় পাইছে নেকি যে এনেকুৱা লিখিবলৈ আপুনি কেতিয়াবা এনেকুৱা কৰিছে নেকি তেনেকুৱা পৰিস্থিতি আপোনাৰ আত্মসন্মানত লগা তেনেকুৱা কৰিছে কৰিছে মানুহে হিতাহিত জ্ঞান হেৰাইছে মানুহে লজ্জা কি বস্তু যেতিয়া আহিব না যাৰ আত্মসন্মান গ্ৰাহ সি কেতিয়াও এইবিলাক ইমান দূৰলৈ যাব আৰু এনেকুৱা ৰচনা লিখিবলৈ লিখিব নোৱাৰে তাৰ সময় নাই হয়তো কাইলৈ ৰাতিপুৱা আজি ৰাতিয়ে যদি মানে ওপৰলৈ খবৰ দি দিয়ে সেইটো ভাবিব পাৰে এইটো কামটোতো জঘন্য হয় মই মানি লৈছোঁ কামটো যিটো আপুনি শুনাই আছে কাৰণ মই দেখাটো নাই আপুনিও দেখাত নাই আপুনি শুনিছে তো ময়ো শুনিছোঁ আপোনাৰ মুখত মই শুনি আছোঁ কিন্তু যিটো কাম কিন্তু ইয়াত এনেকুৱা একে স্পষ্টকৈ মই বুজি পাইছোঁ বা বাকী ৰাইজেও বুজি পাইছে যে ইয়াততো কোনো ধৰণৰ তেনেকুৱা মানে কাৰোবাক হয়তো ৰাইজে কি বুজি পাব মানে গভৰ্ণমেণ্টৰ পুলিচৰ চোচলি বুজি পাব নেকি আমি জানোতো আমি নিজে ট্ৰেইনত আছো ল'ৰাবিলাক আছে আমাৰ ল'ৰা সন্মুখত আছে সিহঁতৰ চকুৰ আগত ল'ৰাই ভুল কৰিব নেকি ল'ৰা ইমান মিছা কথা নকয় মিছা কথা নকয় যি কলৰীয়া সি পইচাৰ পৰা পলাই মানে এইটো সংগঠনৰ সদস্য নহয় কিন্তু ক'ব এইটো আৰু প্ৰথমতে কোৱা নাই নহয় প্ৰথমত কি কৈছে চুইচাইড কৰিছো এইটো আপুনি প্ৰথম বাইকটো চাই প্ৰথমত কি প্ৰথমত কি কৈছে এই তাৰপিছত মোৰ লগত কথা পাতিব যে প্ৰথমত কি কৈছে হেল্ল' কওক শুনি আছোঁ প্ৰথমত কি কৈছে গুৰুং বোলাটো প্ৰথমত কি কৈছিলে এই কথাটো আপুনি এবাৰ চাই লওক তাৰপিছত কেলে বদলাইছে পুলিচৰ তাৰ পৰা ওলাই আপুনি কেলে বদলাইছে প্ৰথমে একেবাৰে কৈছে আমি শুনিছো না তাক প্ৰথমে কি কৈছে চুইচাইড বুলি কৈছে তেতিয়াহ'লে প্ৰথমে একেবাৰে সত্যটোৱে কৈছো তাৰপিছত ঘূৰাবলৈ কৈছে পুলিচে ঘূৰাই গৈ আমাৰ যুদ্ধত লাগিব আপুনি যদি পুলিচৰ পক্ষ থাকে মোক ক'বলৈ একো নাই না মই কোনো পুলিচ প্ৰশাসনৰ পক্ষ বা আপোনাৰ পক্ষ হৈ মই কথা কৈ থকা নাই কাৰণ মই এজন ভাতৃ হিচাপে মই কথা কৈ আছোঁ এতিয়া কাৰণ যোনটো মই ভুগি আছোঁ এতিয়া মই কোনো পুলিচ প্ৰশাসন বা সেনা বাহিনী বা আপোনাৰ পক্ষতো মই কথা কৈ থকা নাই প্ৰতিজন সদস্যই মোৰ ভাতৃ হয় মোৰ পুত্ৰ হ'ব মোৰ নিজৰো এটা ভতিজা ইঞ্জিনিয়াৰিং মানে পাছ কৰি অহা চাকৰি কৰি আছিলে তাৰ যদি মমৰ নামা পুলিচে কি ধৰণে উলিয়াইছে সত্যটো মই জানো ঘৰৰ মানুহে জানে ন সত্যটো কি মানুহ কেনেকুৱা কি কাৰণে প্ৰতিজন কি উলিয়াইছে মেডিয়াত কি উলিয়াইছে সত্যটো কেনেকৈ মানে আমাৰ মানে এটা অসত্য এটা অপলব্ধি জানি দিবলৈ বিচাৰিছে এই নিউজটো এতিয়া আমি নিউজত বজাব পাৰিম নে নোৱাৰিম মিডিয়াত যিকোনো মিডিয়াত যদি আপুনি এনেকুৱা ক্ষেত্ৰত আপোনাৰ যদি ভাবিছে আমাৰ ক'বলগীয়া একো নাই সি যদি এনেকুৱা আছে আমি হাতেও দি দিম ঠিক আছে আপোনাৰ যদি ঘৰৰ মানুহ কোনো মানে তাৰ প্ৰতি মৃত্যুৰ পিছতো যদি অলপো অনুকম্পা নাই সি হয়তো আমাৰ ক'বলৈ একো নাই তেতিয়া আমি অন্য হাতী দি দিম তেতিয়াহ'লে আপোনালোকে যে মেডিয়াত দিয়াই ইমান উৎসাহ প্ৰকাশ কৰিছে দিয়ক মোক ক'বলৈ একো নাই মেডিয়াত দিয়ে যদি আপুনি মানে এইটো কৰিবলৈ বিচাৰিছে দিয়ক মোক ক'বলৈ একো নাই আমাৰ হাতী অন্য কথাটো আৰু ওলাম তেতিয়াহ'লে আপোনাৰ সেইটো সন্তুষ্ট বিচাৰি না সন্তুষ্ট অসন্তুষ্ট কথা নহয় ধৰক আপুনি এতিয়া মই যিবিলাক কথা কৈ গ'লোঁ অলপ আগতে হওক বা যিবিলাক বাইট দি গ'লোঁ বা যোৱাকালি ঘৰত যিবিলাক হৈ গ'ল বাইট দি দিছিলে তো সেই কথাবিলাকৰ লগতো এতিয়াতো কোনো এটা স্পষ্টীকৰণ আপোনালোকৰ ফালৰ পৰা বা মোৰ ফালৰ পৰাতো কোনোবা
মই পালোঁ নাই পোৱা সেইটোতো দিব লাগিব ন কি বুলি ক'ম এতিয়া মই যে আপুনি কিবা মোৰ স্পষ্টীকৰণ পালে নেকি যে কি ক'লে নেক্সট কি ক'লে সেইটোত মই কি ক'ম এতিয়া মোৰতো কিবা উত্তৰ লাগিব এতিয়া মই কি ক'ম এতিয়া কাৰণ মই প্ৰশ্নবোধক চিন দি আপোনাক সুধিছিলোঁ ন যে ইয়াৰ এই তথ্যৰ উপৰিও আপোনাৰ ওচৰত আৰু কিবা আছে নেকি বুলি মানুহে যে বিভিন্ন প্ৰকাৰে যদি আমাক খুচি তাৰিখা ক'বলৈ একো নাই আমাৰ ক'বলৈ একো নাই এতিয়া নাই ইয়াত খুচি তাৰি বুলি কোৱা কথা নাই এতিয়া মই যোনটো আপোনাক প্ৰশ্ন কৰিছিলোঁ বা মই সমজুৱাভাৱে যেতিয়া মিডিয়াত দিছিলোঁ যে এইখন ছুইচাইড নোটৰ কোনো হেৰি নাই যে আৰু কিবা তথ্য আছে যদি আপোনাৰ হাতত আপুনি দিব পাৰে বুলি মই আপোনালোক অনুৰোধ এই লাষ্ট বাইটটোত মই কৈছিলোঁ তো এই বস্তুটোত মানে এতিয়া মই এতিয়া সম্পূৰ্ণকে শুনি ল কথাখিনি শুনি ল মইতো কেলে ঘৰৰ মানুহৰ লগত কথা পাতিছো কেলে মই ঘৰৰ মানুহৰ লগত কথা পাতিছো কেলে আপোনালোকে বুজক কথাটো অকল আপোনালোকে এজন সতীৰ্থ মহিলা আমাৰ হৃদয়ত নালাগে নেকি লাগে সেইটো আপোনালোকে জনা প্ৰয়োজন আছে অকল এই সংগ্ৰামত অকল সকলো ঘৰৰ মানে সম্বন্ধীয় মোৰতো ভাই এটা গৈছে আমি যাক দেখিছো না মোৰ ভাই এটা জীৱন দিছো মোৰ পৰিয়ালৰ ভাগি 7টা গ'ল টকাই গ'ল ভাই গ'ল চব গৈছে গৈ আছে আমি এইবিলাক এনেকুৱা এটা মিছা প্ৰতিৰোধ কৰিবলৈ গৈছো এইটো মানুহ এটা মৰিলে বেয়া লাগে কিবা হেৰি আনন্দ লাগে নেকি এটা সতীৰ্থ এটা মৰিলে আনন্দ নালাগেতো সত্যটো জানিব লাগে সত্য কথাটোৱে কৈছো আপোনালোকে সত্যটো কওঁতে উল্টাই পুলিচৰ দৰে যদি আমাক ইণ্টিগ্ৰেশ্যন কৰে আমি ক'ব লাগিব নাই আমিতো সত্যটো কৈছো ঠিক আছে এতিয়া মই প্ৰশ্ন উত্তৰটো কি দিম এতিয়া মিডিয়াৰ আগত মই কি ক'ম বা ৰাইজৰ আগত কি ক'ম এতিয়া মই আপুনি ক'ব এতিয়া কিবা ধৰক মই স্পষ্টীকৰণ পালোঁ নে নাই পোৱা নে কি ক'ম